গুড মৰ্ণিং এভৰিৱান। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ দুয়োটালৈকে সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে বহুতেই কৈ থাকে যে লং ভিডিঅ' বনাবলৈ, তো মই আজিৰ পৰা ট্ৰাই কৰিছোঁ লং ভিডিঅ' বনাবলৈ। কেনেকুৱা লাগে জনাব। আজিৰ ৰাতিপুৱাটো আৰম্ভ হ'ল আমাৰ ঘৰৰ পৰা, যিহেতু মই থাকোঁ মামাহঁতৰ ঘৰত। কিন্তু এই কথাটো ক'ম বাৰু, বহুতেই কনফিউজন লাগি থাকে ন, মামা ঘৰ ক'ত, তোমাৰ ঘৰ ক'ত। বাৰু সেইখিনি পিছত ক'ম। এতিয়া আজি মোৰ ভিডিঅ'টো আৰম্ভ হ'ল আমাৰ ঘৰৰ পৰা। দেখিছে নহয়, বিহুৰ বতৰ, নাৰিকল পাৰিব লাগে, কিমান যে কাম হয়নে। পাপা আৰু ঘৰৰ ওচৰৰ ভাইটিকেইটাই পাৰিলে নাৰিকল, আৰু নাৰিকল পাৰা চাই মই আৰু মায়ে লৈ আছোঁ চাহৰ জুতি। ইহঁতেও পিছে খাই ল'লে দেই। আৰু দেখিছেনে ভাইটিটো নাৰিকলটো কাটি আছে। নাৰিকলকেইটা দেখাত সৰু হ'লেও ভিতৰত কিন্তু বৰ ধুনীয়া জুতি। পাপাই আকৌ এইফালে চাহ লৈ আহিছে নাৰিকল পাৰা ভাইটিটোৰ কাৰণে। দেখিছেনে, সি কিন্তু ঢেৰ কিবা কথা কৈ আছিলে। মই সেইবোৰ নকৰিলোঁ, ভইচ ৰেকৰ্ড যদি বহুত হুলস্থুল হৈ আছিলে। জানেই নহয়, যেতিয়া 4-5টা মানুহ এনেকৈ একেলগে থাকে কিমান বেছি হুলস্থুল হয়। আমাৰ কিন্তু পুৰা বিহুৰ প্ৰস্তুতি চলি আছে, আৰু আপোনালোকৰ বিহুৰ প্ৰস্তুতি কেনেকুৱা চলিছে জনাবলৈ নাপাহৰিব দেই। আৰু এইখিনিতে এওঁলোকে কি কথা পাতি আছে শুনকচোন। গছত উঠাই শিকো নেকি? 5 মিনিট গছত উঠিলে যদি 50 টকা পায়, বেছিও পায়। হা, দামোদৰ অঁ মাকত কৈ তুমি বেছি বুজিবা নহ'লে। আই লাভ ইউ কোৱা ছোৱালী লাগে, কৈ পিনে নকৰে। পাহৰি যাব আকৌ। হয় দামোদৰ। আৰু মই এতিয়া আমাৰ ঘৰৰ পৰা গৈ আছোঁ মামাহঁতৰ ঘৰলৈ। ভিডিঅ'টো কণ্টিনিউ কৰিব। দিনটো কি হয় কি নহয় মই গোটেইখিনি দেখাই যাবলৈ ট্ৰাই কৰিম। আৰু আধা ৰাস্তাতে আমাৰ বেবীটো লৈ আহিলোঁ, গুগুলো মাকে লৈ আছিলে, তো মই বোলো মই লৈ যাওঁ তাকে আমাৰ ঘৰত ন। হাই কৈ দিয়া, হাই হাই হাই। আৰু মামাহঁতৰ ঘৰ আহি পাই দেখোঁ আমাৰ দেখোন ছাগলী জগিছে। তাৰ আগদিনাখনো ছাগলী পোৱালি 2টা জগিছিলে, আজিজনী আকৌ 3টা পোৱালি দিছে। দেখিছেনে কিমান যে ভাল লাগে এনেকুৱা পৰিৱেশবোৰ ন। ছাগলী পোৱালিকেইটা চাই মই পালোঁগৈ একে চাতে মামীৰ ওচৰত, কাৰণ মামীয়ে মেলি আছে ঘৰৰ সৰিয়হ। যিহেতু আমাৰ সৰিয়হ, তিল এইবোৰ চব ঘৰৰ। মোৰ পিছতে আহি পালে আকৌ আমাৰ মা, যিহেতু আজি পিঠাগুড়ি খুন্দিব লাগিব। পিঠাগুড়ি খুন্দিবলৈ মা ঘৰৰ পৰা আহি পালে, আৰু আইতাই বৈ আছিল ধুনীয়া মেখেলা। তাৰমানে মাৰ খালত আছে চাদৰ আৰু আইতাৰ খালত আছে মেখেলা, ৰঙাপাৰী চাদৰ আৰু ৰঙা মেখেলা। দেখিছেনে, বগাত ৰঙা ফুল দিয়া। আপোনালোকক যদি লাগে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব লাগিব, হয়নে নহয়। আপোনালোকেতো জানেই যিহেতু মই কাপোৰবোৰ বিকি থাকোঁ, আৰু এনেকৈ অৰ্ডাৰবোৰো লৈ বিকোঁ দেই। আৰু এইখিনি সময়তে আহি পালে ছাগলী বেপাৰী, একদম ছাগলী দৰ দাম কৰিবলৈ আহি গ'ল। ছাগলী দৰদাম কৰিয়ে আকৌ বিহুৰ বাবে দৈ থ'বলৈ টেকেলি মোচাত লাগিছে মায়ে। কিবা কৈ আছিলে মোৰ এতিয়া মনত নাই, মই ভইচটো কাটি দিলোঁ। কিন্তু মই হাঁহি আছিলোঁ মাৰ কথা শুনি, কিবা এটা জমনি কৰি আছিলে। পিঠাগুড়ি খুন্দিবলৈ আছে মোচা কাপোৰ তাতে আছে ন। পিঠেগুড়ি বিহু আহি পালাই আৰু পিঠেগুড়ি খুন্দিবাক গ'লে যাবাইছোঁ। এইয়া ঢেঁকীশাল পাইছোঁ। দেৰি নকৰিয়ে মা আৰু মই লাগি গ'লোঁ পিঠাগুড়ি খুন্দাত। এয়া কিন্তু বৰা চাউলৰ পিঠাগুড়ি নহয়, এয়া ভাতৰ চাউলৰ পিঠাগুড়ি। চাওকচোন ঢেঁকীটোৰ আগত মাক যে কিমান ধুনীয়া দেখা গৈছে ন। তাৰপিছত আহি দেখিলোঁ ময়ূৰীয়ে মোৰ চোলাটো পিন্ধিবলৈ বোলে কান্দি আছে, মাকে পিন্ধাই থৈ পেলাই বহাই থৈছে। এই যে ইমান অকৰা নহয়, ইমান ডাঙৰ ফ্ৰকটো চাওকচোন কেনেকৈ পিন্ধি আছে। আৰু আমি এতিয়া আহিছিলোঁ ছাগলী পানী খুৱাবলৈ। একদম 2টা বজাৰ সময়খিনি ছাগলী পানী খুৱাই ন। তো এয়া মামী, এজনী জগিব আৰু 4জনী ছাগলী, 2জনী জগিলে, এজনী আছে, আৰু এজনী মানে মাহী লৈ গ'ল, সেইজনীও জগিব আৰু দিনটো ইটো সিটো কৰি মোৰ ভাগৰো লাগিলে। অকণমান বিচনাত শুই দিওঁতে পূৰা টোপনি গ'ল। ভিডিঅ'টো এতিয়া এডিট কৰিম। আৰু আপোনালোকে বহুতেই কৈ আছিলে যে তুমি কি কয় ফুল ভিডিঅ' দিবাচোন, শ্বৰ্ট ভিডিঅ'বোৰ দি থাকা, ফুল ভিডিঅ' দিবা। কিন্তু মানে কি ক'ম আৰু, মই ভিডিঅ' কৰিব পাহৰিয়েই থাকোঁ। তো আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে মৰম দিব।
যদি ফেচবুক পেজত চাইছে দেন ফেচবুক পেজটো ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাইছে দেন ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া আহিছোঁ, বাই। ভিডিঅ'টো চাই কেনেকুৱা পালে সম্পূৰ্ণকৈ জনাব। আৰু আমাৰ এনেকুৱাই ভিডিঅ', ইয়াতকৈ ষ্টেণ্ডাৰ্ড ভিডিঅ' বনাব নোৱাৰোঁ। যেনেকৈ থাকোঁ, যেনেকুৱা পৰিৱেশত থাকোঁ তেনেকুৱাবোৰেই দেখাম। যদি ভাল লাগে আপোনালোকে মৰম দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি বেয়া লাগে তেতিয়াহ'লে নাচাব, কাৰণ মইতো জোৰ কৰিব নোৱাৰোঁ। কিন্তু খালি বেয়াকৈ গালি নাপাৰিব, এইবোৰ কি ভিডিঅ' বনাইছোঁ, ষ্টেণ্ডাৰ্ড নাই, কিবা নাই। গতিকে মই এতিয়া শুই আছিলোঁ, এতিয়া মুখ হাত ধুওঁগৈ, ভিডিঅ'টো এডিট কৰি 6টামান বজাত চাগে দি দিম দেই। এতিয়া আহিছোঁ, বাই।